নমস্কাৰ, মই ডক্টৰ পলাশ পাঠক MD PNR পলিক্লিনিক। আজি এটা গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইটো হ'ল যে গাখীৰ সকলোৰে বাবে ভাল নে বেয়া? উত্তৰটো হৈছে নহয়, সকলোৰে বাবে একে নহয়। কিছুমান ৰোগ বা অৱস্থাত গাখীৰ খোৱাটো নিষিদ্ধ বা কমকৈ খাব লাগে। প্ৰথম যিটো কাৰণ হ'ল যে গাখীৰ কোনে খাব নালাগে, সেইটো হ'ল লেক্টোজ ইনটলাৰেঞ্চ থকা লোকসকল। এই অৱস্থাত শৰীৰে গাখীৰত থকা চেনি মানে যিটো লেক্টোজ সঠিক পৰিমাণে হজম কৰিব নোৱাৰে। ফলত পেট ফুলা, গেছ, পেটৰ বিষ, ডায়েৰিয়া হ'ব পাৰে। এনে লোকৰ বাবে গাখীৰ এৰাই চলাটো খুব ভাল, অৰ্থাৎ কম খাব লাগে, পাৰিলে খাব নালাগে। দ্বিতীয়তে, গাখীৰৰ এলাৰ্জি। কিছুমান এনেকুৱা ব্যক্তি আছে যিসকল মানুহৰ গাখীৰৰ প্ৰটিনৰ প্ৰতি এলাৰ্জি থাকে। ইয়াৰ ফলত ছালত খুজুতি হয়, বমি হ'ব পাৰে, কেতিয়াবা উশাহ ল'বলৈও অসুবিধা হ'ব পাৰে, হেঁচা মাৰি ধৰাৰ নিচিনা লাগিব পাৰে গেছৰ। এই ক্ষেত্ৰত গাখীৰ সম্পূৰ্ণৰূপে এৰাই চলিব লাগে, নাখালেই ভাল। তাৰমানে 3 নম্বৰতে, যদি আপুনি দেখিছে বা গম পাইছে যে আপোনাৰ পেটত পাথৰ হৈছে, কিডনিত পাথৰ হৈছে, পাথৰ হ'লে কেলছিয়াম জাতীয় সামগ্ৰী, যিহেতু গাখীৰত কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে, গতিকে আমি গাখীৰ নাখালে ভাল। আৰু যদি ডক্টৰৰ পৰামৰ্শ লৈ পেলাই খাব দিয়ে তেনেহ'লে খাব পাৰে, কিন্তু নাখালে বেছি ভাল। চতুৰ্থতে, পাচনতন্ত্ৰৰ সমস্যা, হজম শক্তিৰ অৰ্থাৎ যেনে গ্ৰহণী মানে ডায়েৰিয়া হৈ থকা সময়ত গাখীৰ খালে পেটৰ সমস্যা বেয়া হ'ব পাৰে। সেইকাৰণে তেনেকুৱা ক্ষেত্ৰত হজম শক্তিটো যাতে ভালে থাকে তাৰ কাৰণে শান্ত কৰি ৰখাৰ কাৰণে গাখীৰ নোখোৱাটো বেছি প্ৰয়োজন। আৰু এটা কমন হ'ল ঘৰে ঘৰে থকা সমস্যা, এইটো হ'ল ফেটি লিভাৰ, যিটো আমি সকলোৱে জানো যে লিভাৰত চৰ্বি জমা হয়। তেনেকুৱা ক্ষেত্ৰত মিল্ক প্ৰডাক্ট, স্পেচিয়েলি ক্ৰীম বা বিভিন্ন চৰ্বিযুক্ত বস্তু গাখীৰৰ লগত যিবিলাক মিলাই বনোৱা হয় বা মিল্ক প্ৰডাক্ট, সেইবিলাক খাব নালাগে, নাখালে বেছি ভাল। আৰু লাষ্টত, যিটো আমাৰ এটা কমন লেডিজবিলাকৰ সমস্যা থাকে, শাল মইনা ওলায়, একনি বুলি কওঁ আমি। এই ক্ষেত্ৰত ৰিচাৰ্চত পোৱা গৈছে যে গাখীৰ বা দুগ্ধজাত যিবিলাক সামগ্ৰী, মিল্ক প্ৰডাক্ট, এইবিলাকে শৰীৰৰ হৰমনেলটো ইমবেলেঞ্চ কৰি দিয়ে, আৰু যাৰ কাৰণে কি হয়, শাল মইনা বাঢ়িব পাৰে। সেইকাৰণে গাখীৰ খাব তেনেকুৱা ক্ষেত্ৰত কমাই দিব লাগে। আৰু এটা আছে আমাৰ চাইনাছ, মানে কফ হয়, কিছুমানৰ চৰ্দি লাগে, তেনেকুৱা ক্ষেত্ৰতো গাখীৰটো খাব নালাগে, কাৰণ গাখীৰ খালে কফটো ঘন হৈ যায় আৰু নাক ডিঙিত অশান্তি সৃষ্টি কৰে। গতিকে গাখীৰ যদি মনত ৰাখিব আপুনি যে গাখীৰ ভাল খাদ্য, সকলোৱে কয় যে গাখীৰ ভাল খাদ্য, কিন্তু সকলোৰে বাবে ভাল নহয়। যিকোনো বস্তুৱে আমি এইটো বুজিব লাগে। এতিয়া প্ৰশ্ন হ'ল আপুনি তেনেহ'লে কি খাব? আজি আপোনাক মই এনেকুৱা টিপছ দিম যে এইকেইটা বস্তু আপুনি গাখীৰ নাখালেও যদি খায়, আপোনাৰ শৰীৰত কোনো অসুবিধাৰ সৃষ্টি নহয়। প্ৰথমটো হ'ল অশ্বগন্ধা, আমি সকলোৱে জানো। দ্বিতীয়টো হ'ল শতাবৰী, তৃতীয়টো হ'ল সফেদ মুছলি, আৰু চতুৰ্থটো হ'ল খেজুৰ, আৰু 5 নম্বৰত হ'ল আঞ্জীৰ। এই গোটেইকেইটা বস্তু যদি আপুনি সদায় সেৱন কৰে তেনেহ'লে আপুনি গাখীৰ কেতিয়াও খাব নোখোৱাকৈও আপোনাৰ ৰিপ্লেচ হৈ যাব। গতিকে এই বস্তুকেইজন ক'ত পাব, কেনেকৈ খাব লাগে, এই কথাবিলাক যদি জানিব মন গৈছে আমাক কমেণ্ট কৰক, আপোনাৰ DMত আমি পঠাই দিম কেনেকৈ খাব লাগে। আৰু যদি কিবা জানিব বিচাৰিছে স্ক্ৰীনত দেখি থকা নম্বৰটোত যোগাযোগ কৰক, আৰু এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।